কি নাম? ঘন গাঁওবুঢ়া। মই তোৰ নাম সুধি চাওঁ নেকি? তই ক। মথুৰা। মই মোৰ নাম সুধি চাওঁ নেকি? সদা। মই তোৰ নাম সুধি চাওঁ নেকি? নহ'লে মোক মানুহজনীৰ নাম সুধিছ নেকি? বাপেৰৰ মূৰাটো চাবোন। এইটো আকৌ মানুহৰ পৰা চাবোনৰ পালেগৈ। ঐ আকৌ সেই দৈ পালেগৈ। চাবোন দৈ শুনোৱা মোৰ মানুহজনীৰ নাম। মই যি দেখি যাম তহঁতি মোক পগলা কৰিহে এৰিবে। এই শুন দেও মই কওঁগে বতৰ বতৰ ডাৱৰীয়া নে ফৰকাল নাই দেখা নেকি? মই নাম সুধি চাওঁ নাম, তই আকৌ বতৰত ধৰিলিগৈ। হয় দেও বতৰ শুনোৱাল মোৰ পিতাৰ নামহে। তোৰ বাপেৰৰ নাম জানি মই কি কৰিম? নাম এটা কংদা থতি ইমান দেৰি লাগি। হেম শুনোৱা। এইটো আকৌ মোৰ পিতাৰ নামত ধৰিলিগৈ। কটা নিজৰ ঘৰত মই তোৰ ল'ৰাৰ নাম সুধি চাম, যিয়ে তোৰ আন্দা পেনৰ ঝিপৰ পৰা পইচা মাৰি দি। সেইটো কথা চেপেটা। মই তোৰ ল'ৰাৰ নাম সুধি চাওঁ, মই তাৰ চাইজ নাই সুধা নাহে। সি শকত বুঢ় চেপেটা যিয়ে নহওক তাৰ নাম ক। হয় দেও তাৰ নামটোৱে চেপেটা। তোক কোনে সুধিছিল? তাৰমানে তই চেপেটাৰ বাপে? হয় দেও কিবা বিধান এটা দে, মোৰ বৰ বিপদ হৈছে। শুন তেন্তে তই আণ্ডাৰ পেণ্ট পিন্ধা এৰি দিব লাগিব। দেও তই যেতিয়াই আণ্ডাৰ পেণ্ট পিন্ধা এৰি দিবে তেতিয়াই তোৰ আণ্ডাৰ পেণ্টৰ পৰা পইচা কেনেকে মাৰব? দেও অতি উচিত বিধান। ইমান কথা এটাকে আমি নেজানিছিলোঁ। পিছে দেও একো অসুবিধা নহয়তো? একো অসুবিধা নহয়। মই দেখোন সেই বিধ নিপিৰাকে গোটেই জীৱন পাৰ কৰি দিলোঁ। এটা লেঠা মূল্য ধুতিৰ পৰাও পইচা মাৰি দি সেইষাৰ কথা কি হ'ব? অতি সহজ। শুন তেন্তে নাই দেও সেইটো নুকুবে, মোৰ নাক কাণ একো নাথাকিব। সেইখন লিপি থাকি মই কেনেকে থাকিম? তেনেহ'লে তই এটা তাবিজ ল'ব লাগিব। Singing in the bathtub, that's once again. Watching all my troubles go swinging down the drain. ধুতিখন খুলি দে। দেও তাবিজ মইহে ল'ম, তোৰ ধুতিখন কি বৰ খুলিব লাগিছিল? মোৰ ধুতি নহয় তোৰ ধুতি। চব কথা বুজাই ক'ব লাগিব নেকি? দেও মুখখনো খুলিব লাগিব নেকি? ঠিক আছে বুজি পালং নুখুলিলেও হ'ব।